আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰ অকস্মাত হিংসাৰ জুইত জ্বলি উঠিছে। সৰ্বসাধাৰণৰ ওপৰত আক্ৰমণ চলিছে। দোকান পোহাৰবোৰ ভাঙি চুৰমাৰ কৰিছে, জুই লগাই দিছে। পৰিস্থিতি ইমানেই বেয়া হৈছে যে মানুহবোৰে নিজৰ সন্তানক স্লিপিং টেবলেট খুৱাব ধৰিছে, যাতে সিহঁতৰ মাথনি উপদ্ৰৱ কৰাসকলে আক্ৰমণ কৰি নিদিয়ে। সৰ্বসাধাৰণ মানুহে মৰা কটাৰ ভয়ত ঘৰ বাৰী এৰি পলাব লগা হৈছে। বহুত গাঁও জনশূন্য হৈ পৰিছে। 10,000তকৈও বেছি মানুহে ৰিলিফ কেম্পত শৰণ লৈ আছে। 8খন জিলাত কাৰফিউ লাগি আছে। সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা হিংসাকাৰীসকলক শ্বুট এট ছাইট অৰ্ডাৰ দিয়া হৈছে। কিন্তু কিয়? আচলতে হৈছে কি? জানো আহক এই ভিডিঅ'টোত। তো হাই গাইজ, ৱেলকাম টু দ্য চেনেল। ঘটনাটোৰ বিষয়ে জনাৰ আগতে মণিপুৰৰ বিষয়ে জানি লোৱা হওক। মণিপুৰত 16খন জিলা আছে। ৰাজ্যখনৰ ভূখণ্ড দুটা ভাগত বিভক্ত। এটা হৈছে ইম্ফল ঘাটি আৰু দ্বিতীয়টো হৈছে পাহাৰীয়া জিলা। ইম্ফল ঘাটিত 5খন জিলা আছে। ইয়াত বিশেষকৈ মেইটেই সম্প্ৰদায়ৰ লোক বাস কৰে। এইসকল লোক মূলতঃ হিন্দু। মণিপুৰত মেইটেই সম্প্ৰদায়ৰ লোকৰ সংখ্যা প্ৰায় 53%। ৰাজ্যখনৰ প্ৰায় 10% মাটিত এইসকল লোক বাস কৰে। আনহাতে পাহাৰীয়া জিলাসমূহ নগা আৰু কুকি আদিবাসী লোকসকলৰ বাসস্থান। ৰাজ্যখনৰ 90% পাহাৰীয়া ক্ষেত্ৰত এইসকল লোক বাস কৰে। এই কুকি আৰু মেইটেইসকলৰ মাজত হোৱা যুদ্ধৰ পৰিণামেই হৈছে মণিপুৰৰ হিংসাৰ মূল কাৰণ। আচলতে মেইটেই সম্প্ৰদায়ৰ লোকসকলক অনুসূচী জাতি অৰ্থাৎ ST কেটেগৰীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই আহিছে আৰু ইয়াৰ কাৰণে আন্দোলন কৰিছে। ইয়াৰ মাজতে হিংসা বাঢ়ি গ'ল, যাৰ পিছত কেইবাখনো জিলাত কাৰফিউ লগোৱা হ'ল আৰু ইণ্টাৰনেট সেৱা 5 দিনৰ বাবে কৰ্তন কৰা হ'ল। মণিপুৰৰ ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অফ মণিপুৰে আদিবাসী একতা মাৰ্চ উলিয়াইছিল। এই প্ৰদৰ্শন মেইটেই সম্প্ৰদায়ক ST কেটেগৰীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে আছিল। প্ৰদৰ্শনৰ আয়োজন চুৰাচান্দপুৰ জিলাৰ তৰবাঙৰ পৰা হৈছিল আৰু এই ৰেলীত কেইবা হাজাৰো প্ৰদৰ্শনকাৰী অন্তৰ্ভুক্ত আছিল। প্ৰদৰ্শনৰ সময়তে তৰবাঙত আদিবাসী আৰু অনা আদিবাসীৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ল। এতিয়া এই কাজিয়া হিন্দু বনাম ইছাইৰ দৃষ্টিৰে চোৱা হৈছে। জানিব পৰা মতে ইছাই সম্প্ৰদায় তথা কুকিবহুল এলেকাত হিন্দু মেইটেইৰ লগত জড়িত মন্দিৰ আৰু বিভিন্ন স্থানসমূহ ভাঙি চুৰমাৰ কৰি আছে। কোৱা হৈছে পুলিচেও একো নকৰিলে আৰু এনেকৈ কোৱা হৈছে যে যিবোৰ জনজাতীয় লোক ইছাই ধৰ্মলৈ কনভাৰ্ট হৈছে তেওঁলোকো হিন্দুৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে দোষী। হিংসাৰ জুই নমাই সোনকালে সকলো সমস্যা ঠিক হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।